হেল্ল' এভৰিৱান, নুপুৰ কিটচেন এণ্ড ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বতৰটো বহুত ঠাণ্ডা হয় আৰু সেইকাৰণে হাঁহৰ মাংস অলপ লৈ আনিলোঁ। তো আজি আপোনালোকৰ ওচৰত হাঁহৰ মাংসৰ এটা ৰেচিপি শ্বেয়াৰ কৰিবলৈকে লৈছোঁ। ইয়াতে মই হাঁহৰ মাংসখিনি পিঁয়াজ, আদা, নহৰু, জিৰা, জালুক, তেল সকলো দি 15 মিনিটমান সময় মেৰিনেট কৰি থৈ দিছোঁ। এতিয়া কেৰাহী এখনত তেল দি কেনে তাতে মই অকণমান চেনি দিছোঁ। চেনিটো কালাৰৰ কাৰণে দিছোঁ। চেনিখিনি অকণমান ৰঙচুৱা হোৱাত ইয়াতে মই তেজপাত কেইটামান দি মেৰিনেট কৰি থোৱা হাঁহৰ মাংসখিনি ইয়াতে দি দিছোঁ। মাংসখিনি কেৰাহীত দিয়াৰ পিছত অলপ সময় ভালকৈ ফ্ৰাই কৰিব লাগিব। এতিয়া মাংসখিনি ভালকৈ ফ্ৰাই কৰিম। মাজে মাজে ঢাকন মাৰি মাৰি আকৌ ফ্ৰাই কৰি যাই থাকিম, কাৰণ মাংসটো যিমানেই ফ্ৰাই হ'ব খাবলৈকে সিমানেই ভাল হয়। ঢাকনখন উঠাই মাজে মাজে আকৌ চাই থাকিম যাতে মাংসখিনি তলত নালাগে। মাংসখিনি অলপ ফ্ৰাই হোৱাৰ পিছত ইয়াত মই আদা নহৰুৰ পেষ্ট অকণমান দি দিছোঁ। ইয়াতে মই বটি থোৱা আদা নহৰুৰ পেষ্টখিনি দি দিছোঁ আৰু এয়া ৰুকি থোৱা পিঁয়াজ অকণমান দি দিছোঁ। এতিয়া মাংসখিনি ধুনীয়াকৈ ফ্ৰাই হ'ব দিম আকৌ ঢাকি। এতিয়া ঢাকনখন উঠাই উঠাই মাজে মাজে লৰাই থাকিম যাতে মাংসখিনি তলত লাগি নাযায়। ধুনীয়াকৈ ফ্ৰাই হৈছে। এতিয়া ইয়াতে মই অকণমান জালুক দি দিছোঁ। আৰু কাটি থোৱা আলুখিনি দি দিছোঁ। মাজে মাংসখিনি এনেকৈ লৰাই থাকিম। অকণমান বেছি ফ্ৰাই হ'লে অলপমান পানী দি দি ফ্ৰাই কৰি মাজে ঢাকনি গুচাই মাংসটো ফ্ৰাই কৰি আছোঁ। মাংসটো ধুনীয়া ফ্ৰাই হৈছে। মাংস ফ্ৰাই হৈ আছে ধুনীয়াকৈ।
মাংস ফ্ৰাই হৈ গৈছে ধুনীয়াকৈ। ইয়াতে মই এটা পানী দি দিম। মই মাংসখিনি যে কুকাৰত দি দিম, মানে কুকাৰত দিলে কম সময় ভিতৰতে হয় আৰু সিজোৱা ভালকৈ, সিজিলে খাই ভাল হয়। মাংসখিনি কুকাৰৰ পৰা কেৰাহীত আকৌ দি দিলোঁ। মই কুকাৰত 5 চিটি মাৰি এতিয়া আকৌ অকণমান উতলিব দিম। ইয়াতে মই বটি থোৱা গৰম মছলা অকণমান দি দিছোঁ। উতলি হৈ গ'ল মোৰ মাংস। এয়া মোৰ হাঁহৰ মাংস ৰেডি হৈ গ'ল। খাবলৈকে বহুত ভাল হৈছিলে। মাংসখিনি কেনেকুৱা লাগিছে আপোনালোকেও জনাব।